হেল্ল' এভৰিৱান, নামনি বোৱাৰী চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি এটা বেলেগ ৰেচিপি আপোনালোকৰ আগত আগবঢ়াম বুলি ভাবিলোঁ। কলডিলটো আমি বহুতে খাওঁ, সাধাৰণভাৱে এনেকৈ লাবৰা বনাই বা ভাজি বনাই। আজি মই বনাম কলডিলৰ ঘণ্ট। তাৰ কাৰণে কলডিলখিনি বাছি লৈছোঁ ভালদৰে। তাৰপিছত এয়া গোটা মগু দালি, ফলা মগু দালি, এইখিনি ধুই প্ৰেছাৰ কুকাৰত 2টা চিটি মাৰি ল'ম। পনীয়া নকৰোঁ, অলপ পানী দি পিনে। এয়া কলডিলখিনি মই বইল কৰি ল'লোঁ। আৰু এয়া দেখিছেনে, দালিখিনি এনেকুৱা হ'ব লাগিব। আৰু গোটা জিৰা, গোটা গৰম মছলা আৰু তেজপাত আৰু শুকান জলকীয়া, এয়া জিৰা শুকানকৈ ভাজি লৈছোঁ। আৰু এয়া আদা পিছা। তাৰপিছত এতিয়া কেৰাহীখন গৰম হ'লত এই ৰেচিপিটো বনাবলৈ নিৰামিষকৈ যিহেতু বনাম, সেইকাৰণে অলপমান তেল বেছিকৈ লাগিব। কম তেল দিলে নহ'ব, অলপ বেছিকৈয়ে তেল দিব লাগিব। আৰু এয়া তেল গৰম হৈ যোৱাৰ পিছত এতিয়া মই ইয়াত গোটা মছলাখিনি দি দিছোঁ। দি এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম যাতে ফুটে। ভাজি হোৱাৰ পিছত মই ইয়াত আদা পিচাখিনি দি দিম। বিশ্বাস কৰক, খাবলৈ যে ইমান সোৱাদ হৈছিল। মই মানে দুপৰীয়া ভাত খাই পিনে ভিডিঅ' এডিটিং কৰিলোঁ। ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আজিৰ এই ৰেচিপিটো। বহুতে জানে হয়তো আৰু বহুতে হয়তো নাজানে। খাবলৈ বহুত ধুনীয়া লাগে। আৰু এইখিনি কলডিলখিনি মই দি দিলোঁ। কলডিলখিনি দি এতিয়া মই নিমখ হালধি দি দিম জোখমতে। নিমখ হালধি দি এইখিনি আৰু এবাৰ ভালদৰে লৰাই ল'ম। আপোনালোকে কমেণ্ট কৰি জনাবচোন যোনে যোনে মোৰ ভিডিঅ'টো চায়। আৰু এইখিনিতে 4টামান গোটা জলকীয়া মই এনেদৰে দি দিছোঁ। কমেণ্ট কৰি জনাবচোন আপোনালোকে কোনে কেনেকৈ কলডিলৰ চব্জি খায় বা এনেদৰে ঘণ্ট খায় নে নাখায়। এয়া আধা ভজা হৈ গ'ল। তাৰপিছত এতিয়া মই ইয়াত যোগ কৰি দিম বইল কৰি থোৱা মগু দালিখিনি। ইয়াত পানী একো দিব নালাগে। ইয়াৰ পৰা মগু দালিখিনি যোগ কৰি দিয়াৰ পিছত নিজে নিজে লৰাই থাকিলে নিজে নিজে পূৰা মিলি যায়। আৰু ইয়াত মই এতিয়া দি দিম 1.5 চামুচমান চেনি। এই ঘণ্টটো বনাবলৈ হ'লে অলপ হ'লেও চেনি দিবই লাগিব, তেতিয়া সোৱাদটো বেলেঞ্চ কৰে আৰু খাবলৈ মিঠা মিঠা ভাৱ হয় আৰু ভাল লাগে খাবলৈ। এয়া দেখিছেনে, পূৰা শুকান আঠা আঠা নিচিনা হৈ গৈছে। পূৰা এনেদৰে হ'ব লাগিব, এনেকুৱা হ'ব লাগিব। আৰু অলপমান ভাজি ল'ম মই। এইখিনি ভজা হৈ যোৱাৰ পিছত মই ভাজি গুড়ি কৰি থৈ দিয়া এই জিৰা গুড়িখিনি দি দিম। জিৰা গুড়িখিনি দি আৰু অলপ লৰাই ল'ম। মই যিহেতু ভিডিঅ' অকলে কৰোঁ, অকলে ৰান্ধি পিনে বহুত অসুবিধা হয়। গতিকে ভিডিঅ'টো বনাওঁতে যদি অলপ অসুবিধা পায় বা বেয়া পায়, প্লিজ আপোনালোকে জনাব। আৰু শেষত মই এয়া ঘিউ দি দিলোঁ। জিৰা আৰু ঘিউ এই দুইটা দিয়াৰ পিছত এই ঘণ্টটো ইমান ধুনীয়া এটা গোন্ধ ওলায় নহয়, বহুত ভাল লাগে। আজিৰ আপোনালোকৰ আগত এনেদৰে পৰিৱেশন কৰি দেখুৱালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, থেংক ইউ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।